নমস্কাৰ বন্ধুসকল সকলোকে পুনৰ স্বাগতম জনাইছো ইউটিউব চেনেল ট্ৰায়াঙ্গল একাডেমীলৈ। আজি আমি ক্লাছ 9ৰ বিজ্ঞানৰ এটা পাঠ লৈ আহিছো। পাঠটো হৈছে 3 নম্বৰ পাঠ, অণু আৰু পৰমাণু, এটমছ এণ্ড মলিকুলছ। এই পাঠটোৰ আজি আমি প্ৰথমখিনি আলোচনা কৰিম, লগতে ইয়াৰ পাঠভিত্তিক কিছুমান প্ৰশ্নও আমি আলোচনা কৰিম। ইয়াৰ সেকেন্ড পাৰ্টত আমি পাঠটো গোটেইখিনি অৰ্থাৎ পাছৰখিনিও সামৰি ল'বলৈ চেষ্টা কৰিম। গতিকে সময় খৰচ নকৰি বলক আজি নতুন কথা এটা শিকো, ভিডিঅ'টো আৰম্ভ কৰোঁ। পাঠটো আৰম্ভ কৰাৰ আগতে, অণু আৰু পৰমাণু পাঠটো আৰম্ভ কৰাৰ আগতে আমি কিছুমান কথা জনাটো নিতান্তই আৱশ্যক। বিজ্ঞানৰ যিসমূহ আৱিষ্কাৰ হৈছে, বিভিন্ন তত্ত্বৰ আৱিষ্কাৰ হওক, কিছুমান বস্তুৰে আৱিষ্কাৰ হওক, সেইসমূহ একেদিনাখনতে হোৱাটো সম্ভৱ হোৱা নাই। বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেদি বিভিন্ন পথ অতিক্ৰম কৰি পেলাইহে সেইসমূহ সম্ভৱ হৈছে। তাৰে কিছুমান তত্ত্ব বা থিয়ৰেম বা কিছুমান আৱিষ্কাৰ পিছত সেইসমূহ ভুল বুলিও প্ৰমাণিত হৈছে। কিন্তু প্ৰথমতে যিসমূহে বা যিসকলে অশেষ কষ্ট কৰি পেলাই সেই তত্ত্ব বা বিভিন্ন বস্তুৰ আৱিষ্কাৰৰ ভেটি স্থাপন কৰিছিলে, তেওঁলোকৰ নামসমূহ আমি সদায় শ্ৰদ্ধাৰে স্মৰণ কৰিব লাগিব, কাৰণ তেওঁলোকে এই পথটোলৈ যোৱাৰ আমাক বাট দেখুৱাই দিছিলে। এতিয়া পদাৰ্থবোৰ যে বিভাজ্য, পদাৰ্থবিলাক ভাগ কৰিব পাৰি, সেই ধাৰণাটো ভাৰতত খ্ৰীষ্টপূৰ্ব 500 চন মানতেই বিবেচনা কৰা হৈছিল। অৰ্থাৎ 500 চন মানতেই, খ্ৰীষ্টপূৰ্ব 500 চন মানতে ভাৰতত এই ধাৰণাটোৱে মানে তেওঁলোকে গম পাইছিলে যে পদাৰ্থবিলাকেই মূল ভেটি নহয়, তেওঁলোকক এই পদাৰ্থবিলাকক ভাগ কৰি কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ টুকুৰালৈ ভাগ কৰিব পাৰি। এই ক্ষুদ্ৰ ক্ষুদ্ৰ টুকুৰাবিলাক সেই সময়ৰ দাৰ্শনিকসকলে এই সৰু সৰু টুকুৰাবিলাকক, পদাৰ্থবিলাক যোনবিলাক ভাগ কৰি পেলাই সৰু সৰু টুকুৰা পাইছো, সেইসমূহক পৰমাণু নাম দিছিলে। অৰ্থাৎ পদাৰ্থবিলাক বিভাজ্য বুলি তেওঁলোকে প্ৰমাণিত কৰিছিলে সেই সময়ৰ দাৰ্শনিকসকল। সেই সময়ৰ দাৰ্শনিকসকলৰ যদি আমি নাম ল'ব বিচাৰোঁ, তেন্তেহ'লে তেওঁলোকৰ নাম ল'বলৈ যদি আমি বিচাৰোঁ, তেওঁলোকৰ নাম ক'ব পাৰিম আমি। কণাদেৰ কথা কৰিব পাৰোঁ, ভাৰতীয় দাৰ্শনিক কণাদে। তাৰপিছত আমি নাম ল'ব পাৰোঁ ডেমক্ৰিটাছ, লিউচিপাছ। এইসকল মহান দাৰ্শনিকসকলে সেই তেতিয়াই, সেই পুৰণি কালতেই তেওঁলোকে কৈছিলে যে পদাৰ্থবিলাক বিভাজ্য, অৰ্থাৎ পদাৰ্থবিলাক ভাগ কৰিব পাৰি আৰু ভাগ কৰি পেলাই কিছুমান ক্ষুদ্ৰাতি ক্ষুদ্ৰতম টুকুৰালৈ পৰিণত কৰিব পাৰি। এই ক্ষুদ্ৰাতি ক্ষুদ্ৰতম টুকুৰাবিলাক তেওঁলোকে পৰমাণু নাম দিছিলে। 18 শতিকাৰ শেষলৈ অৰ্থাৎ 19 শতিকাৰ আৰম্ভণিৰ ফালে বিজ্ঞানীসকলে মৌল আৰু যৌগৰ মাজত প্ৰভেদ চিনিব পাৰিছিল। মৌলবোৰ কিয় আৰু কেনেকৈ লগ হয় আৰু লগ হ'লে কি হ'ব তাক জানিবলৈ তেওঁলোকে স্বাভাৱিকতে আগ্ৰহী হৈ পৰিছিলে। অৰ্থাৎ মৌলবিলাক কেনেধৰণে লগ হৈ থাকে সেই সময়ৰ ওপৰত বিভিন্ন গৱেষণা কৰি পেলাই এণ্টনি এল লেভয়ছিয়াৰে ৰাসায়নিক সংযোগৰ বিধিসমূহ দিছিলে। এণ্টনি এল লেভয়ছিয়াৰ আৰু জোচেফ এল প্ৰাউষ্টে ৰাসায়নিক সংযোগৰ দুটা বিধি দিছিলে। সেই দুটা বিধি হৈছে, 1 নম্বৰ বিধিটো হৈছে ভৰৰ নিত্যতা বিধি আৰু 2 নম্বৰ বিধিটো হৈছে স্থিৰানুপাত বিধি। এতিয়া আমি সেই বিধিসমূহ, ৰাসায়নিক সংযোগৰ বিধিসমূহ অৰ্থাৎ লছ অফ কেমিকেল কম্বিনেশ্যনৰ ওপৰত আমি এতিয়া আলোচনা কৰিম। এতিয়া আমি আহোঁ ৰাসায়নিক সংযোগৰ বিধিসমূহ, লছ অফ কেমিকেল কম্বিনেশ্যন। যৌগ এটাত মৌলবোৰ কিয় আৰু কেনেকৈ লগ হয় তাক লৈ অনেক পৰীক্ষা নিৰীক্ষাৰ ফলশ্ৰুতিতে এণ্টনি এল লেভয়ছিয়াৰ আৰু জোচেফ এল প্ৰাউষ্টে ৰাসায়নিক সংযোগৰ দুটা বিধি প্ৰতিষ্ঠা কৰিছিল। সেই বিধি দুটা হ'ল, 1 নম্বৰ হৈ গ'লে ভৰৰ নিত্যতা বিধি, লছ অফ কনজাৰভেশ্যন অফ মাছেছ। 1 নম্বৰ বিধিটো হৈছে লছ অফ কনজাৰভেশ্যন অফ মাছেছ, অৰ্থাৎ ভৰৰ
নিত্যতা বিধি এই ভৰৰ নিত্যতা বিধিটো হৈছে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে ভৰৰ নিত্যতা বিধি মতে কি কৈছে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে অৰ্থাৎ যদি আমি উদাহৰণ এটা লওঁ ৰাসায়নিক বিক্ৰিয়া এটাত A আৰু B এ বিক্ৰিয়া কৰি যদি আমি উদাহৰণ এটা লওঁ যে A আৰু B এ ৰাসায়নিক বিক্ৰিয়া এটা ঘটাইছে আৰু তাৰ পাছত তেওঁলোকে উৎপাদন কৰিছে C আৰু D যদি আমি উদাহৰণ এটাত চাওঁ যে A আৰু B অৰ্থাৎ এইটো উদাহৰণ আমি যদি চাওঁ A আৰু B এ বিক্ৰিয়া কৰি পেলাই C আৰু D উৎপাদন কৰিছে এতিয়া তেওঁলোকৰ ভৰটো সমান থাকিব বিক্ৰিয়া হোৱাৰ পাছতো অৰ্থাৎ A আৰু B ৰ মুঠ ভৰটো C আৰু D ৰ মুঠ ভৰৰ সমান হ'ব এতিয়া ভৰৰ নিত্যতা বিধি মতে বিক্ৰিয়ক A আৰু B ৰ মুঠ ভৰ উৎপাদক C আৰু D ৰ মুঠ ভৰৰ সমান অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া ঘটাৰ পাছত ভৰৰ কোনো সৃষ্টি বা বিনাশ নহয় অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া ঘটাৰ পাছত ভৰৰ কোনো সৃষ্টি বা বিনাশ নহয় অৰ্থাৎ ভৰ তাত কোনো যোগ হৈ নাযায় বা ভৰ তাত ৰাসায়নিক বিক্ৰিয়া ঘটাৰ পাছত ভৰ তাৰ কমি নাযায় হেতু হৈছে ৰাসায়নিক সংযোগৰ 1 নম্বৰ বিধি অৰ্থাৎ ভৰৰ নিত্যতা বিধি 1 নম্বৰ বিধিটো তাৰ পিছত আহি গল স্থিৰানুপাত বিধি 2 নম্বৰ বিধিটো হৈছে স্থিৰানুপাত বিধি laws of constant proportions স্থিৰানুপাত বিধি মতে এটা ৰাসায়নিক যৌগত মৌলসমূহ সদায় নিৰ্দিষ্ট ভৰৰ অনুপাতত থাকে মানে ৰাসায়নিক যৌগ এটাত মৌলসমূহ সদায় নিৰ্দিষ্ট ভৰৰ অনুপাতত থাকে যদি আমি উদাহৰণ স্বৰূপে এটা যৌগ যেনে পানীত আমি সকলোৱে জানো পানী এটা যৌগ হয়নে পানী এটা যৌগ পানীত কি থাকে পানীৰ আমি ফৰ্মুলাটো আমি জানোই H2O অৰ্থাৎ দুটা হাইড্ৰোজেন আৰু এটা অক্সিজেন দুটা হাইড্ৰোজেন আৰু এটা অক্সিজেন পৰমাণু লগ লাগি পেলাই এই পানী অণুটো সৃষ্টি হৈছে হয়নে এটো আমি সকলোৱে জানো উদাহৰণ স্বৰূপে এটা যৌগ যেনে পানীত গতিকে পৰমাণু লগ লাগি পেলাই পানী অণুটো সৃষ্টি হৈছে গতিকে পানীটো যৌগ হ'ব এটা যৌগ যেনে পানীত উৎস যিয়ে নক লাগিলে আমি জোৰ পাই নলওঁ দমকলৰ পৰা লওঁ বা আমি কুৱাৰ পৰা লওঁ জোৰ পাই নলওঁ হাইড্ৰোজেন আৰু অক্সিজেনৰ ভৰ অনুপাত সদায় 1:8 হয়নে আমি জোৰ পাই পানী নলওঁ তাত হাইড্ৰোজেন আৰু অক্সিজেন পানীত হাইড্ৰোজেন আৰু অক্সিজেনৰ ভৰ অনুপাতটো সদায় 1:8 এটো আমি সদায় মনত ৰাখিব লাগিব 1:8 এটো সদায় মনত ৰাখিব লাগিব হাইড্ৰোজেন আৰু অক্সিজেনৰ ভৰ অনুপাত সদায় 1:8 এই অনুসৰি যদি 9 গ্ৰাম পানীৰ বিয়োজন ঘটোৱা হয় অৰ্থাৎ যদি আমি 9 গ্ৰাম পানী লৈ পেলাই বিয়োজন ঘটাও তেতিয়া আমি কি পাম সদায় 1 গ্ৰাম হাইড্ৰোজেন পাম আৰু 8 গ্ৰাম অক্সিজেন পাম হয়নে পানী যদি আমি 9 গ্ৰাম পানী লৈ পেলাই আমি যদি বিয়োজন ঘটাও তেতিয়া 1 গ্ৰাম হাইড্ৰোজেন আৰু 8 গ্ৰাম অক্সিজেন পাম কাৰণ পানী হাইড্ৰোজেন আৰু অক্সিজেনৰ ভৰ অনুপাত আমি পাইছো এই মাত্ৰ 1:8 অনুপাতত থাকে একেদৰে যি পদ্ধতিৰে বা যি উৎসৰ পৰাই পোৱা নাযাওক কিয় এমোনিয়াত নাইট্ৰজেন আৰু হাইড্ৰোজেনৰ ভৰ অনুপাত 14:3 এমোনিয়াৰ তোমালোকে ফৰ্মুলাটো জানা চাগৈ মই আকবাৰ কৈ দিছো বাৰু এমোনিয়া হলে কি আছিল NH3 এমোনিয়া হয়নে অৰ্থাৎ ইয়াত তিনিটা হাইড্ৰোজেন আৰু এটা নাইট্ৰজেন পৰমাণু লগ লাগি পেলাই এমোনিয়া এটো যৌগটোৰ সৃষ্টি হৈছে অৰ্থাৎ একেদৰে যি পদ্ধতি বা যি উৎসৰ পৰাই পোৱা নাযাওক কিয় এমোনিয়া নাইট্ৰজেন আৰু হাইড্ৰোজেনৰ ভৰৰ অনুপাত 14:3 অৰ্থাৎ এমোনিয়াত সদায় নাইট্ৰজেন আৰু হাইড্ৰোজেনৰ ভৰৰ অনুপাত সদায় 14:3 হ'ব
এতিয়া আমি আহোঁ ডেল্টনৰ পৰমাণুবাদৰ স্বীকাৰ্যসমূহ। ডেল্টনৰ এইটো খুব গুৰুত্বপূৰ্ণ। ডেল্টনৰ পৰমাণুবাদ ৰাসায়নিক সংযোগৰ বিধিসমূহৰ ওপৰত প্ৰতিষ্ঠিত। ডেল্টনৰ পৰমাণুবাদে ভৰৰ নিত্যতা বিধি আৰু স্থিৰানুপাত বিধিৰ এক ব্যাখ্যা আগবঢ়াইছিল। এই তত্ত্বৰ স্বীকাৰ্যসমূহ হ'ল ডেল্টনৰ পৰমাণুবাদ তত্ত্বৰ স্বীকাৰ্যসমূহ অৰ্থাৎ পষ্টুলেটখিনি তলত উল্লেখ কৰিছোঁ মই। সকলো পদাৰ্থ এক নম্বৰ পষ্টুলেটটো হৈছে সকলো পদাৰ্থ পৰমাণু নামৰ অতি ক্ষুদ্ৰ কণাৰে গঠিত। অৰ্থাৎ ডেল্টনৰ পৰমাণুবাদত ডেল্টনে পৰমাণুৰ কথা উল্লেখ কৰিছিলে। সকলো পদাৰ্থ পৰমাণু নামৰ অতি ক্ষুদ্ৰ কণাৰে গঠিত বুলি কোৱা হৈছে। 2 নম্বৰ স্বীকাৰ্যটো হৈছে পৰমাণুবোৰ অবিভাজ্য কণা যাক ৰাসায়নিক বিক্ৰিয়া এটাত সৃষ্টি বা বিনাশ কৰিব নোৱাৰি। নিৰ্দিষ্ট মৌলৰ পৰমাণুবোৰৰ ভৰ আৰু ৰাসায়নিক ধৰ্মসমূহ একেই। ডেল্টনে পৰমাণুবিলাক অবিভাজ্য কণা বুলি উল্লেখ কৰিছিলে। তাৰপিছত 3 নম্বৰ পষ্টুলেট হৈছে বেলেগ বেলেগ মৌলৰ পৰমাণুবোৰৰ ভৰ আৰু ৰাসায়নিক ধৰ্মসমূহ বেলেগ বেলেগ। 4 নম্বৰ পষ্টুলেট হৈছে যৌগ গঠনৰ বাবে পৰমাণুবোৰ অখণ্ড সংখ্যাৰ সৰল অনুপাতত যোজিত হয়। অৰ্থাৎ যৌগ গঠন এটাৰ বাবে পৰমাণুবোৰ অখণ্ড সংখ্যাৰ সৰল অনুপাতত যোজিত হয়, অৰ্থাৎ লগ লাগে। তাৰপিছত 5 নম্বৰ পষ্টুলেটটো হৈছে নিৰ্দিষ্ট যৌগ এটাত পৰমাণুবোৰৰ আপেক্ষিক সংখ্যা আৰু প্ৰকাৰ স্থিৰ থাকে। নিৰ্দিষ্ট যৌগ এটাত পৰমাণুবোৰৰ আপেক্ষিক সংখ্যা আৰু প্ৰকাৰ স্থিৰ থাকে। এই পষ্টুলেটখিনি অৰ্থাৎ এই স্বীকাৰ্যখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা, নহ'লে ভিডিঅ'টো পজ কৰি পেলাই তোমালোকে লিখি ল'ব পাৰা। এতিয়া আমি আহোঁ কিছুমান পাঠভিত্তিক আলোচনালৈ। পাঠভিত্তিক কিছুমান প্ৰশ্ন আলোচনা কৰিম। প্ৰথমখিনিত যিখিনি প্ৰশ্ন দিছে, অৰ্থাৎ কুৱেশ্যন নম্বৰ 1 প্ৰথম প্ৰশ্নটো দিছে বিক্ৰিয়া এটাত 5.3 গ্ৰাম ছডিয়াম কাৰ্বনেটে 6 গ্ৰাম ইথানয়িক এচিডৰ সৈতে বিক্ৰিয়া কৰিছিল। অৰ্থাৎ বিক্ৰিয়কসমূহ কি কৈছে? ছডিয়াম কাৰ্বনেট আৰু ইথানয়িক এচিড। উৎপাদিত দ্ৰব্যবোৰ আছিলে 2.2 গ্ৰাম কাৰ্বন ডাই অক্সাইড, 0.9 গ্ৰাম পানী আৰু 8.2 গ্ৰাম ছডিয়াম ইথানয়েট। দেখুওৱা যে ফলাফলবোৰ ভৰৰ নিত্যতা সূত্ৰ অনুযায়ী হৈছে। ৰিয়েকশ্যনটো লিখি দিছে ছডিয়াম কাৰ্বনেট আৰু ইথানয়িক এচিডে বিক্ৰিয়া কৰি পেলাই কি উৎপাদন কৰিছে? ছডিয়াম ইথানয়েট, কাৰ্বন ডাই অক্সাইড আৰু পানী। এতিয়া যদি আমি এই বিক্ৰিয়াটো লিখিবলৈ যাওঁ, তেতিয়া ৰাসায়নিক কেমিকেল ৰিয়েকশ্যনটো আমি লিখিবলৈ যাওঁ, তেতিয়া কেনেকৈ লিখিব লাগিব? ইথানয়িক এচিড হ'ব CH3COOH। ইথানয়িক এচিড আৰু কিহে বিক্ৰিয়া কৰিছে? যোগ ছডিয়াম কাৰ্বনেট Na2CO3 ইথানয়িক এচিড আৰু ছডিয়াম কাৰ্বনেটে বিক্ৰিয়া কৰি পেলাই কি উৎপাদন কৰিছে? ছডিয়াম ইথানয়েট হ'ব CH3COONA। তাৰ লগত কি উৎপাদন কৰিছে? কাৰ্বন ডাই অক্সাইড CO2 প্লাছ আৰু পানী H2O। এতিয়া যদি আমি এইটো বেলেঞ্চ কৰোঁ, বেলেঞ্চ কৰিলে ইয়াত 2 লাগি যাব আৰু এইফালে বেলেঞ্চ কৰিলে ইয়াতো 2 লাগি যাব, হয়নে? এতিয়া আমি চাম, এইটো তোমালোকৰ ৰিয়েকশ্যনটো বাৰু লিখিব নালাগে, ইমানখিনি লিখিব নালাগে, কিন্তু জনাটো খুবেই দৰকাৰ। গতিকে তোমালোকে এইটো পজ কৰি পেলাই লিখি ল'ব পাৰা ৰিয়েকশ্যনটো। এতিয়া কি কৈছে? ইথানয়িক এচিড আৰু ছডিয়াম কাৰ্বনেটে ৰিয়েকশ্যন কৰি পেলাই আমাৰ কি উৎপাদন কৰিছে? ছডিয়াম ইথানয়েট, কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰিছে। এতিয়া কি কৈছে? এই ৰিয়েকশ্যনটো ভৰৰ নিত্যতা সূত্ৰ অনুযায়ী হৈছে নাই? ভৰৰ নিত্যতা সূত্ৰ অনুযায়ী পাইছোঁৱে আমি
বিক্ৰিয়ক বিলাকৰ মুঠ ভৰ উৎপাদিত সামগ্ৰীৰ মুঠ ভৰৰ সমান হ'ব লাগিব এতিয়া যদি আমি যোগ কৰি পেলাই চাওঁ বিক্ৰিয়ক এটাৰ মুঠ ভৰ ইয়াত দিয়া আছে বিক্ৰিয়ক এটা কি আছিল সোডিয়াম কাৰ্বনেট আৰু ইথানয়িক এচিড সোডিয়াম কাৰ্বনেটৰ ভৰ যোগ ইথানয়িক এচিডৰ বিক্ৰিয়ক এটাৰ মুঠ ভৰ দিয়া আছে ইয়াতে কি দিয়া আছে সোডিয়াম কাৰ্বনেটৰ ভৰ আৰু ইথানয়িক এচিডৰ ভৰ এতিয়া যদি আমাৰ সোডিয়াম কাৰ্বনেটৰ ভৰ কিমান দি আছে 5.3 গ্ৰাম দিছে প্লাস ইথানয়িক এচিডৰ ভৰ 6 গ্ৰাম দি আছে কিমান পালো আমি 11.3 গ্ৰাম পালো তাৰপিছত আকৌ কি কৈছে উৎপাদিত দ্ৰব্যবোৰৰ মুঠ ভৰ উলিয়াই লম আমি উৎপাদিত দ্ৰব্যবোৰ কি আছিল সোডিয়াম ইথানয়েট যোগ কাৰ্বন ডাই অক্সাইড যোগ পানী এই তিনটা আমি উৎপাদিত সামগ্ৰী আছিল এই তিনটাৰ যেতিয়া আমি যোগ কৰিম সোডিয়াম ইথানয়েট আছিল 8.2 গ্ৰাম তাৰপিছত কাৰ্বন ডাই অক্সাইড আছিল 2.2 গ্ৰাম আৰু পানী 0.9 গ্ৰাম এইকেইটা যেতিয়া আমি যোগ কৰিম তেতিয়া পাম 11.3 গ্ৰাম পালো আমি এতিয়া তোমালোকে গম পাইছা এই বিক্ৰিয়ক কেটাৰ মুঠ ভৰ উৎপাদিত দ্ৰব্যবোৰৰ মুঠ ভৰ দুইটাতে সমান হৈছে অৰ্থাৎ 11.3 গ্ৰাম পাইছো গতিকে আমি ক'ব পাৰো যে এই ওপৰৰ ৰিঅ্যাকচনটো ভৰৰ নিত্যতা সূত্ৰ অনুযায়ী হৈছে বুজি পালা সবে এতিয়া আমি আহো 2 নম্বৰ প্ৰশ্নলৈ 2 নম্বৰ প্ৰশ্নটো দিছে হাইড্ৰোজেন আৰু অক্সিজেন 1:8 ভৰৰ অনুপাতত লগ লাগি পানী উৎপন্ন কৰে এটো আমাৰ স্থিৰ অনুপাত সূত্ৰ যোনটো আমাৰ লস অফ কেমিক্যাল কম্বিনেশনৰ যোনটো স্থিৰ অনুপাত বিধিৰ ৰাসায়নিক সংযোগৰ বিধিসমূহ আমাৰ সেকেন্ড যোনটো পাইছিলো স্থিৰ অনুপাত বিধি তাৰ প্ৰশ্ন এটো কি কৈছে হাইড্ৰোজেন আৰু অক্সিজেন 1:8 ভৰৰ অনুপাতত লগ লাগি পানী উৎপন্ন কৰে এতিয়া কৈছে 3 গ্ৰাম হাইড্ৰোজেনৰ সৈতে সম্পূৰ্ণকৈ বিক্ৰিয়া কৰিবলৈ কিমান ভৰৰ অক্সিজেনৰ প্ৰয়োজন হ'ব অৰ্থাৎ 3 গ্ৰাম হাইড্ৰোজেনৰ সৈতে সম্পূৰ্ণকৈ বিক্ৰিয়া কৰিবলৈ কিমান ভৰৰ অক্সিজেনৰ প্ৰয়োজন হ'ব এটো আমি পাইছো ভৰৰ নিত্যতা কি কৈছে স্থিৰ অনুপাত বিধিত আমি পাইছো 1 গ্ৰাম হাইড্ৰোজেনে 8 গ্ৰাম অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি পানী উৎপন্ন কৰে গতিকে স্থিৰ অনুপাত বিধি অনুসৰি 3 গ্ৰাম হাইড্ৰোজেন গেছৰ লগত সম্পূৰ্ণকৈ বিক্ৰিয়া কৰিবলৈ প্ৰয়োজন হোৱা অক্সিজেন গেছৰ ভৰ কিমান হ'ব 8 ৰ লগত 3 পূৰণ কৰি দিলে হ'ল 8 * 3 গ্ৰাম = 24 গ্ৰাম হ'ব এবাৰ আহো 3 নম্বৰ প্ৰশ্নলৈ ডেল্টনৰ পৰমাণুবাদৰ কোনটো স্বীকাৰ্য ভৰৰ নিত্যতা সূত্ৰৰ ফল ডেল্টনৰ পৰমাণুবাদৰ আমি গুটেকেটা স্বীকাৰ্য ইতিমধ্যে আমি আলোচনা কৰি আহিলো তাৰ এতিয়া কি কৈছে প্ৰশ্নটো ডেল্টনৰ পৰমাণুবাদৰ কোনটো স্বীকাৰ্য ভৰৰ নিত্যতা সূত্ৰৰ ফল অৰ্থাৎ ভৰৰ নিত্যতা সূত্ৰটো আমি পাইছো বিক্ৰিয়ক আৰু উৎপাদিত সামগ্ৰী মুঠ ভৰ একে থাকে এতিয়া কৈছে কোনটো স্বীকাৰ্যই ভৰৰ নিত্যতা সূত্ৰৰ ফল বুলি কৈছে এতিয়া যদি আমি উত্তৰটো লিখো কি হ'ব ভৰ নিত্যতা সূত্ৰৰ পৰিণতি হিচাপে জ্ঞাত ডেল্টনৰ পৰমাণুবাদৰ স্বীকাৰ্যটো হৈছে সকলো পদাৰ্থ পৰমাণু নামৰ অতি ক্ষুদ্ৰ কণাৰে গঠিত পৰমাণুবোৰ পৰমাণুবোৰ ভাগ কৰিব নোৱাৰি অবিভাজ্য কণা যাক ৰাসায়নিক বিক্ৰিয়া এটাত সৃষ্টি বা বিনাশ কৰিব নোৱাৰি এখিনি লিখিলে তোমালোকৰ হৈ যাব এতিয়া আহো 4 নম্বৰ প্ৰশ্নলৈ ডেল্টনৰ পৰমাণুবাদৰ কোনটো স্বীকাৰ্য স্থিৰানুপাত সূত্ৰটো ব্যাখ্যা কৰিব পাৰে অৰ্থাৎ 2 নম্বৰ আমাৰ যোনটো বিধি আছিল স্থিৰানুপাত বিধি হেতু ব্যাখ্যা কৰিব পাৰে স্থিৰানুপাত সূত্ৰটো ব্যাখ্যা কৰা ডেল্টনৰ পৰমাণুবাদৰ স্বীকাৰ্যটো হৈছে নিৰ্দিষ্ট যৌগ এটাত পৰমাণুবোৰৰ আপেক্ষিক সংখ্যা আৰু প্ৰকাৰ স্থিৰ থাকে এতিয়া আমি প্ৰথম ভাগৰ যোনখিনি পাঠভিত্তিক প্ৰশ্ন আছিল সেই সময় ইতিমধ্যে আমি আলোচনা কৰি পেলাই শেষ কৰিছো ইয়াৰ নেক্সট ভিডিঅত তোমালোকে ইয়াৰ পাঠটোৰ বাকি অংশ মই দিবলৈ চেষ্টা কৰিম গতিকে সকলোকে অনুৰোধ কৰিছো যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লয় আৰু আজি ভিডিঅটো ইমানতে সামৰণি মাৰিছো মই চেষ্টা কৰিম যাতে ক্লাস 9 আৰু 10 ৰ বিজ্ঞানৰ মেথছৰ সকলোসমূহ বিষয় যিমানখিনি মোৰ সাধ্য অনুসাৰে পাৰো দিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকক চেনেলটো সাবস্ক্ৰাইব কৰি লবলৈ অনুৰোধ জনালো ইমানতে সামৰণি মাৰিছো নমস্কাৰ